চুঙাজান ৰেলৱে ষ্টেচনৰ ওচৰত ডাঙৰ ঘটনা এটা হৈ গ'ল। আমি তালৈকে গৈ আছোঁ। কি হ'ল কি নাই আপোনাক দেখাবৰ কাৰণে ট্ৰাই কৰি থাকিম, তো ভিডিঅ'টো চাই যাওক। ঘটনাটো কি হ'ল মই আপোনালোকক কৈ আছোঁ। তো বোকাজান ছাইডৰ পৰা এখন ট্ৰেইন আহি আছিলে চুঙাজান ফালে। তো চুঙাজান হৈ এখন ৰাতিপুৱা 5:30 যায়। এই ঘটনাটো হ'ল ৰাতিপুৱা 5:30। তো ট্ৰেইনখন গৈ থাকোঁতে যিজন গাড়ী চলাইছিলে পাৰ হ'ব বিচাৰিছিলে। তো হয়তো ছিগনেল লাইট তেখেতে নাচালে চাগে। তো ক্ৰচিং হ'ব লওঁতে ট্ৰেইনখনে মহতিয়াই থৈ গ'ল গাড়ীখন, আৰু গাড়ীখন দেখিছে আপোনালোকৰ অৱস্থাটো কি হ'ল। একেবাৰে নতুন গাড়ী আছিলে, পুৰণাও নহয়। তো নতুন গাড়ী আছিলে। তো ক্ৰচিং হ'ব টাইমত এনেকুৱা হ'ল, মানে এক্সিডেণ্টটো হৈ গ'ল। তো এতিয়া ট্ৰেইন অৱৰোধ কিবা কিবি কাৰ্যসূচী চলি আছে ইয়াতে। সময়টো হয়তো নাইতো অভাৰব্ৰিজ লাগে, নাইতো ট্ৰেইন ক্ৰচিং কিবা ব্যৱস্থা লাগে। তো ভিডিঅ'টো চাওক। তো ঘটনাটো কি হ'ল কি নাই সকলোখিনি দেখাবলৈ ট্ৰাই কৰিছোঁ আপোনালোকক। গাড়ীখনটো অৱস্থাই নাই, আৰু ইয়াতে ডাঙৰ ডাঙৰ মানুহবিলাক আহি আছে, কথা বতৰা চলি আছে কি হ'ব কি নাই। তো ভিডিঅ' চাই যাওক। গাড়ীখনটো একেবাৰে অৱস্থাই নাই, দেখিলেই বেয়া লাগে। তো মই অটো চলাই ভাড়া মাৰি আহি থাকোঁতে আকৌ এটা ঘটনা হ'ল, দেখিছেনে? তো আজি দিনটো কি হ'ল নাজানো, এক্সিডেণ্ট। সেইটো আকৌ বৰফবিলাক মহতিয়াই দিলে এখন হেৰিতে চলাই অহা এজন লোকে। তো এইজনৰ বৰফলাখনৰ অৱস্থা নাই। বৰফ এইটো দেখিছে নহয়, সৰি পৰিলে চাইকেলৰ পৰা, আৰু চাইকেলৰ চকাটো পূৰা বেকা হৈ গ'ল। ইয়াতে পুলিচ আহিছে, কি হয় কি নাই ইয়াত দেখাই আছোঁ, চাইকেলখনো দেখাই আছোঁ। তো ভিডিঅ'টো চাই যাওক। কোনে হয় আপোনাক মাৰি দিলে? হাইব্ৰিডখনে মাৰিলে নেকি? হাইখনে মাৰিলে? কোনে চলাইছিলে? কোনে কোনে চলাইছিলে? মানুহটো ক'ত গ'ল?
এখন 108 খন যে আহিছিলে এখন নেকি? 108 102 লৈ গৈছে নেকি? নহয় নহয়। ঐ সাইডত থাক না অলপমান। অটক লৈ গৈছে। अपन थाना कुछ जाओ इसका बना गया थाना से उससे पैसा लेके आपको गाड़ी कुछ नहीं करेगा वो एजेंसी का थोड़ा अपन का गाड़ी नहीं है আহি আছিলে মই আমাৰ হলে বিকি বিকি আহি আছিলে মই দেখিছো নহয় उधर से आ रहा है किनारे 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 से आ रहा है आने तो नहीं तो आई था उन्हें ना हे फेले की करले कि एकदम राम आइसे एकदम स्कूटी पे पाए मोट खाए हां एक बार आके बड़ाम मार से एकदम मोर एक साथ ड्राम टूटे एक ड्राम टूटे 6000 টাকা তো ধানো ফুৰিছে নেকি হ্যাঁ ফুৰিছে না বড়া না কি জানে সবানে হইতে বরফ হইতে একে পাটি হল পুরো একটা জগা বডি ভাঙি মত ফেলাই দিল ये টুটপাল আর এই বডি কাটি গল বেশি ডুব পাইছে নেকি हां ये चमड़ा गल আর এই জায়গা মাছ মানুহ লাগো দে ন এ মনা খুঁজে গালি পে কেছে সব কাজগুলো এখানতে হয় না না বেটা যিমান যি হবলা এখানতে হয় হল কি যিমান যত যি হবলা এটা হয় মই ভাড়া মাৰি আহি আছিলোঁ ইয়াতে আকৌ এক্সিডেণ্ট এটা হৈ গ'ল আকৌ এক্সিডেণ্ট ট্ৰেইনৰ ঘটনাটো দেখিছে আপোনালোকে আকৌ মই এতিয়া ভাড়া মাৰি আহিছিলোঁ অটো ভাড়া মাৰি আকৌ এইখিনিতে অটো বৰফলা এটা খুন্দিয়াই দিলে হেভি ডিউটি এখন কি হয় কি নাই এইবিলাক কৈ আছে অলপ শুনিয়ে লাগিছিল চাগে তো ভিডিঅ'টো চাওক আৰু মজা লৈ যাব তো এক্সিডেণ্ট হৈ ইয়াতে হৈছিলে এইজোৰ জেগাতে এক্সিডেণ্ট হোৱা জেগালৈ আহিলোঁ টেষ্ট কৰিয়ে আছে যিজন হেভি ডিউটি চলাইছিলে সেইজনক লৈ গ'ল হস্পিটেললৈ আৰু এতিয়া বৰফলাজনক মাতি পঠিয়াইছে তো এইডোখৰ গোটেই জেওৰা ভাগি গ'ল বৰফলাজন ইয়াত সোমাই গৈছিলে বোলে তো আজিৰ দিনটো গোটেই ঘটনাই ঘটনা এইবোৰ দেখিছোঁ নহয় আপোনাৰ টেষ্ট কৰি আছে তো অথনি ৰাতিপুৱা ঘটনা হৈ গ'ল সেইটো ট্ৰেইনৰ ঘটনাটো আৰু এতিয়া এইটো বৰফলাক খুন্দিয়ালে তো ভিডিঅ'টো চাওক তো আজিলৈ ইমানেই আছিলে কেনেকুৱা পালে জনাব ভিডিঅ'টো আজি অকল এক্সিডেণ্টৰ ভিডিঅ'ই ভাবিলোঁ আপোনালোকৰ মাজত অকণমান শ্বেয়াৰ কৰি দিওঁ তো যিজনে হেভি ডিউটি চলাইছিলে সেইজনে পূৰা মদ খাই আছিলে বোলে কোৱা মতে বৰফলাজনে কোৱা মতে যিজন বৰফ বিক্ৰী আছিলে সেইজনে কোৱা মতে মদ খাই আছিলে তো মদ খাই মানুহে এইবিলাক কৰিব নালাগে বেছি স্পীডত আছিলে বোলে তেখেতক খুন্দিয়ালে বৰফলাজনে একো নহ'ল ভৰিত অলপ দুখ পাইছে আৰু যিজনে মদ খাই চলাইছিলে হেভি ডিউটিখন তেখেতৰ দুখ পালে এইবোৰ টেষ্ট কৰি আছিলে আপোনাক দেখালোঁ তো ভিডিঅ'টো আজি ইমানেই ভিডিঅ' চাই কেনেকুৱা পালে জনাব তো ভিডিঅ'টো ইমান লাগে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ তো আজিলৈ ইমানেই টাটা চিলড্ৰেন টাটা বাই বাই